সভাপতি মহোদয়, এই নৱাগত সভাৰ উপস্থিত মোৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আৰু লগতে মোৰ শ্ৰদ্ধাৰ শিক্ষয়িত্ৰীবৃন্দ, এতিয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি আজি আমাৰ এই সভাৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত কৰি অনা হিমেন ভূঞা ছাৰ। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ মোৰ সহপাঠী হিমাংশু শেখৰ হাজৰিকাক অনুৰোধ জনালোঁ। ধন্যবাদ। এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমাৰ এই সমবেত সংগীতটো আহকচোন সকলোৱে উপভোগ কৰোঁ। আজি